তেওঁলোকে ইলেকশ্যনলৈ 20 দিন থাকোঁতে এই যে এজন ল'ৰাৰ পৰা জোৰোণ পিন্ধি পৰকীয়া প্ৰেমত যে আকৌ বেলেগ এটা ল'ৰাৰ লগত পলাই যোৱা আৰু 20 দিন ইলেকশ্যনলৈ থাকোঁতে দলটোৰ কৰ্মীসকলক নিথৰুৱা কৰি পেলাই অন্য এটা দলত জইন কৰিবলৈ যোৱাটো একেই কথা যে আজি প্ৰদ্যুৎ বৰদলৈ যে শকত যে পৰ্বতসম সম্পত্তিৰ মালিক কোনে দিলে কংগ্ৰেছে দিলে জাষ্ট লাইফৰ ষ্টেণ্ডাৰ্ডৰ কথা কয় খুব চিকচাক থাকে ডাঙৰ গাড়ীত ঘূৰে মানুহক আমাৰ বাকী মানুহবিলাকক সৰু মানুহ বুলি ভাবে এই ব্যাগুম মানুহজন কোনে বনালে কংগ্ৰেছে বনালে বৰদলৈতো প্ৰাৰ্থিত্ব ইতিমধ্যে আমাৰ ফালৰ পৰা যেতিয়া পিতৃয়ে ৰিজাইন দিছে গতিকে সেইটোতো প্ৰাৰ্থিত্ব ডেফিনেটলি প্ৰত্যাখ্যান কৰা হ'ব যে আজি প্ৰদ্যুৎ বৰদলৈ যে শকত যে পৰ্বতসম সম্পত্তিৰ মালিক কোনে দিলে কংগ্ৰেছে দিলে ময়ো এই প্ৰত্যাহ্বান লৈছোঁ যদি দিছপুৰত তেওঁ খেলে মই আস্থা বিশ্বাস আৰু সততা আৰু নৈতিকতাৰে নিৰ্বাচন খেলিম তেওঁলোকে এগালমান প্ৰচণ্ড পইচা ৰাইজক কৰ্মীক নিথৰুৱা কৰা মাৰ্ঘেৰিটা ৰাইজক জিকাই পঠালে তাত ঘাট মাৰা কৰি গুচি আহিলে নগাঁৱৰ ৰাইজে জিকালে এতিয়া নগাঁৱৰ ৰাইজকো ঘাট মাৰা কৰি পেলাই তেওঁ আকৌ এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ যি শৰণাপন্ন হৈছে মই ক'বলৈ ভাল পোৱা নাছিলোঁ জ্যেষ্ঠ নেতা কিন্তু জ্যেষ্ঠ নেতাক তেতিয়ালৈকে সন্মান কৰা যায় যেতিয়ালৈকে তেওঁ সন্মানটো ৰেচিপ্ৰকেট কৰিব পাৰে কাৰণ তেওঁ সন্মান ৰেচিপ্ৰকেট কৰিব পৰা নাই সন্মান দিবলগীয়া ক্ষেত্ৰত আজি 20 দিন আছে নিৰ্বাচন তেওঁ গৌৰৱ গগৈৰ লগত লগা বাক বিতণ্ডাটোক তেওঁ প্ৰাধান্য দিলে কিন্তু লক্ষ লক্ষ কৰ্মীয়ে যে পকেটত এটাও পইচা নাপায় আপুনি বিশ্বাস কৰিব এতিয়াও কংগ্ৰেছত এনেকুৱা বহু কৰ্মী তেওঁলোকৰ লগত আছে এটা চাৰ্ট পিন্ধি ৰাতি ধুই দিনত শুকালে সেই চাৰ্টটো পিন্ধি তেওঁলোকে কাম কৰিবলৈ যায় প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া সেই কৰ্মীখিনিৰ কথা ভাবিবলগীয়া নাছিলে